এয়া আমাৰ বাবু সিদ্ধাৰ্থ পুৰা চাইকেল চলাই আছে আজি। চাইকেল শিকিলেই। আহা 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 চাইকেল চলাই এ পুৰা পাৰি গৈছে চাইকেল চলাবলৈ। তাকে চাই পিনে আমাৰ সোণা মানুহজনীও এই আমাৰ সোণা মানুহ আজি চাইকেল চাই পালে বাবুৱে চাইকেল চলাই আহি আছিলে তো সোণা মানুহে চাই পিনে কান্দি আছে। চাইকেলত উঠিম কৈ আছে। এয়া বাবু কেনেকৈ চাইকেল চলাই আছে যে আমাৰ সোণা মানুহ চাই পিনে চাইকেলত উঠিম বুলি কৈছে। এয়া সোণা মানুহ বাবুক চাইকেলত উঠাই দিয়া একবাৰ। উঠাই দিয়া ভণ্টিক উঠাই দিয়া। 4 মাহ হৈছে সোণা মানুহ চাইকেলত উঠিবলৈ তত নাই। আনি দিম নহয় তোমাক। দাদা ভাগৰ চাইকেলখনতে উঠিবলৈ তত পোৱা নাই। চলাই দিয়া অলপমান চলাই দিয়া। এই 4 মাহৰ আমাৰ সৰু সোণা মানুহজনী কেনেকৈ চাইকেলত উঠিবলৈ কান্দি আছিলে। এতিয়া চাইকেলত উঠি পিনে বৰ ৰস পাইছে যেন পাইছোঁ। আহা আহা। আজি আমাৰ ফালে ইমান গৰম পৰি আছে, ভিতৰত থাকিবই পৰা নাই। ইমান গৰম আজি আমাৰ সোণাম বেটীজনী গৰমত তত পোৱা নাই। সেইকাৰণে আমি বাহিৰতে ফেন লগাই পিনে বহি আছোঁ। এয়া চবেই বাহিৰত ফেন চলি আছে। এই আমাৰ সোণা বেটীজনী এয়া ফেন নহ'লে তাই থাকিবই নোৱাৰে, ইমান গৰম। এইফালে পেহা বহি আছে। এইফালে চবেই বাহিৰত বহি আছে, ফেন চলি আছে এয়া। আৰু আমাৰ বাবুৱেতো পূৰা চাইকেল চলাই কোনফালে গ'ল জানো চায়ে পোৱা নাই। অঁ গা ধুবলৈ গ'ল বোলে। এই বেটীজনীৰ লগত অলপ কথা পাতি দিওঁ নেকি। কেনেকুৱা গৰম আজি গৰম কেনেকুৱা? বহুত গৰম দিছে দিয়া বেটা। চাইকেল চলাই কেনে পালা? তোমাক আনি দিম দেই নতুন চাইকেল। দুৰ্গা পূজাত আনি দিম দেই। অঁ নতুন চাইকেল লাগিবই তোমাক। এনে এটা ভিডিঅ' এটা বনালোঁ আৰু গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈ আপোনালোকক ভাল ভিডিঅ' দিব পাৰোঁ।